Good morning, student. আজি তোমালোকৰ লেসন নম্বৰ 4 কি আছে তাপটো পঢ়াম। এতিয়া তোমালোকে আগৰ যেটো পাঠত পাই আহিছা যে 3 নম্বৰ পাঠত পাই আহিছা আমি গৰম পাবলৈ কি ব্যৱহাৰ কৰো কি পিন্ধো আমি বিভিন্ন ধৰণৰ সোৱেটাৰ শল আলুৱান এবোৰ পিন্ধো বা কি কৰো আমি আমাৰ শৰীৰটো গৰম কৰি ৰাখিবলৈ আমি কম্বল লওঁ হুঁতে কম্বল লওঁ বা বহুত বেছি ঠাণ্ডা লাগিলে আমি দুটা তিনটা সোৱেটাৰ পিন্ধি আমাৰ গাটো গৰম কৰি ৰাখো হে যে তাপটো ধৰি ৰাখো এই তাপটোনো কেনেকৈ আহিলে আমাৰ গালৈ বা সূৰ্যইনো কেনেকৈ পৃথিৱীলৈ তাপখিনি পঠিয়ালে কেনেকৈ পৃথিৱীত ইমান গৰম হৈছে এতিয়া সূৰ্যটো ইমান দূৰত আছে তথাপিও তাপখিনি কোন মাধ্যমেৰে আহি পৃথিৱী পালেহি সেইখিনি বুজিবলৈ বা আমাৰ কোনোবা এটা বস্তু গৰম বা ঠাণ্ডা কিমান গৰম কিমান ঠাণ্ডা আমাৰ জ্বৰ উঠিলে ডক্টৰে কেনেকৈ গম পায় সেইখিনি গোটেইখিনি বস্তু আমি কিহৰ দ্বাৰা বুজিম এই লেসনটোৰ পৰা আমি বুজিবলৈ চেষ্টা কৰিম এতিয়া ইয়াতে চোৱা কিছুমান উদাহৰণ দিয়া আছে কি উদাহৰণ দিয়া আছে আইসক্ৰীমটো তোমালোকৰ কি হয় কেইটামান উদাহৰণ লিখিলো মই আইসক্ৰীম গৰম পানী জুইৰ শিখা এইবোৰ বস্তু কি এইবোৰ বস্তু গৰম এইখিনি গৰম এইখিনি ঠাণ্ডা আইসক্ৰীম ঠাণ্ডা গৰম পানীটো পুৰা গৰম হ'ব জুইৰ শিখাটো একেবাৰে আমি ওচৰলৈ যাব নোৱাৰো জুইৰ শিখা ইমানে গৰম এটা সসপেন এটা আমি জুইৰ শিখাত দি দিলো অলপ দেৰি পিছত কি হ'ব সসপেনটোৰ পানীখিনি তাত যদি পানী আছে বা গাখীৰ আছে যিয়ে নাথাকক জুইৰ শিখা এটা গৰম কৰি দিব কেনেকৈ গৰম কৰিলে এতিয়া এইবোৰ উদাহৰণ আমাৰ ঘৰত সদায় আমি দেখি থাকো আইসক্ৰীম আমি সদায় খাওঁ গৰমৰ দিনত বা আইসক্ৰীমটো ক'ত সোমাই থাকে ফ্ৰিজত সোমাই থাকে ফ্ৰিজটো ঠাণ্ডা হৈ থাকে এতিয়া ফ্ৰিজৰ ভিতৰত টেম্পাৰেচাৰটো কিমান বা উষ্ণতা কিমান গৰম পানীখিনিনো কিমান গৰম তাৰ উষ্ণতা কিমান জুইৰ শিখাটো ওচৰলৈ গ'লেই যে আমাৰ হাতখন পুৰে কি কাৰণে পুৰে সেই গোটেইখিনি আমাৰ ক'ত আছে এই তাপ নামৰ লেসনটোৰ পৰা আমি পঢ়িবলৈ বা বুজিবলৈ চেষ্টা কৰিম এতিয়া তোমালোকে গৰম আৰু চেঁচা কিতাপখনত চোৱা কিতাপৰ প্ৰথম পেজত পাঠটোৰ প্ৰথম পেজটো চোৱা গৰম আৰু চেঁচা দৈনন্দিন জীৱনত আমি বহুতো বস্তু সংস্পৰ্শলৈ আহোঁ ইয়াৰে কিছুমান বস্তু গৰম কিছুমান বস্তু চেঁচা এইখিনি কিছুমান তোমালোকৰ কি দিয়া আছে আইসক্ৰীম চাহৰ পিয়লাত ডুবাই থোৱা চামুচ ফলৰ ৰস আৰু টাৱাৰ হেণ্ডেল এইবোৰ এটা উদাহৰণহে এইবোৰ চাই বা চুই বা খাই আমি গম পাব পাৰোঁ কিমান গৰম বা কিমান ঠাণ্ডা এতিয়া এনেকুৱাটো নহয় যে আমি কিবা এটা বস্তু পাত্ৰ এটাত পানী আছে এইটো এটা পাত্ৰ বা গিলাচ ধোঁৱা ওলাই আছে এই পানীখিনিত হাতখন ডুবাই থৈ আমি গম পাম নে কিমান গৰম আমি কি বুলি ক'ম উফ মোৰ হাতখন পুৰিছে হাতখন বহুত গৰম লাগিছে তেনেকৈ ক'ব পাৰিম তাতকৈ বেছি আমি একো ক'ব নোৱাৰোঁ আমি গম নাপাওঁ যে এই পানীখিনিৰ উষ্ণতাটো কি এতিয়া উষ্ণতা মানে কি এইটো শিকাই আছোঁ উষ্ণতা মানেটো কি এতিয়া তোমালোকে বস্তুৰ ওজন বুলি যে কোৱা ওজন বুলি কোৱা এটা বস্তু কিমান গধুৰ এই কিতাপখন কিমান গধুৰ এই গধুৰ বুলি যে কওঁ গধুৰটো বুজাবলৈ আমি তাৰ কি ব্যৱহাৰ কৰিছোঁ তাৰ ওজনটো কি আমি গম পাব লৈছোঁ আমি সেইটো ওজনটো কিমান হ'ব ইয়াৰ ওজনটো আমি ক'ৰবাত দগা পাল্লা বা কিবা এনেকুৱা সঁজুলিত যদি আমি উঠাই দিওঁ ইয়াৰ ওজনটো আমি গম পাম আধা কেজি 1 কেজি গম পাম এই বটলটোৰ ওজনটো কিমান হ'ব তাক আমি দগা পাল্লা বা তেনেকুৱা ৱেইট মেচিনত আমি থৈ পেলাই ওজনটো জুখিব পাৰোঁ সেই যে ওজন বুলি কৈছোঁ জোখ যিকোনো বস্তুৰ ওজন জুখিবলৈ এটা জোখ থাকে ঠিক তেনেকৈ যিকোনো বস্তুৰ তাপমাত্ৰা মানে কিমান গৰম কিমান চেঁচা সেই বস্তুটো জানিবলৈ আমি কি জোখটো ব্যৱহাৰ কৰোঁ উষ্ণতা কিমান গৰম বা কিমান ঠাণ্ডা সেইটো সেইখিনি আমি বুজিবলৈ বা জুখিবলৈ এটা নিৰ্ভৰযোগ্য জোখ এটা লওঁ সেইটো হৈছে উষ্ণতা মনত থবা উষ্ণতা মানে তাপমাত্ৰাটো কিমান এতিয়া তোমালোকে এটা এক্টিভিটি আছে ক্ৰিয়াকলাপ এটা আছে ক্ৰিয়াকলাপ 4.1 এইটো চোৱা কি দিয়া আছে 3টা ডাঙৰ পাত্ৰ লোৱা এইকেইটাক ABC নামেৰে নামাকৰণ কৰা ABC বা ক খ গ এতিয়া কটোত একেবাৰে চেঁচা পানী আছে
মানে হাতখন সোমাব পৰাকৈ চেঁচা পানী, খটোত গৰম পানী আৰু গটোত আছে ঠাণ্ডা আৰু গৰম পানী মিক্স, দুইটা পানী মিক্স হৈ আছে। এতিয়া আমি কি কৰিলোঁ, 2-3 মিনিটমান সময় এখন হাত ঠাণ্ডা পানীত এখন হাত গৰম পানীত ডুবাই থ'লোঁ। কি হয় এতিয়া কি কৈছে, ঠাণ্ডা পানীত ডুবাই থোৱা হাতখন এ পাত্ৰত যিহেতু ঠাণ্ডা পানী আছিলে, 2 মিনিটৰ পিছত সেই হাতখন আমি চি পাত্ৰটোত ৰাখিলোঁ আৰু বাওঁ হাতখন আমাৰ বা সোঁ হাতখন আমাৰ গৰম পানীত আছিলে, সেই হাতখন আমি 2-3 মিনিটৰ পিছত চি পাত্ৰটোত ৰাখিলোঁ। তাৰপিছতে আমি অনুভৱ কৰিবলৈ ল'লোঁ কি হৈছে, কি হ'ব বাৰু তেতিয়া অনুভৱ কৰিলে আমাৰ কি হ'ব, যিখন হাত ঠাণ্ডা পানীৰ পৰা আনি মেলি মিক্স পানীখিনিত থ'লোঁ, সেইখন হাতে অকণ গৰম অনুভৱ কৰিব আৰু যিখন হাত গৰম পানীৰ পৰা মিক্স পানীখিনিত দিলোঁ, সেইখন হাতে অকণমান ঠাণ্ডা অনুভৱ কৰিব। তাৰমানে আগতীয়াকৈ গৰম হৈ আছিলে আৰু মিক্স পানীখিনি দিয়াৰ লগে লগে অলপ অলপ ঠাণ্ডা অনুভৱ কৰিম। আগতীয়াকৈ ঠাণ্ডা পানীত আছিলে, মিক্স পানীত দিয়াৰ লগে লগে অলপ অলপ গৰম অনুভৱ কৰিম। জাষ্ট অনুভৱহে কৰিছোঁ, আমি ক'বহে পাৰিছোঁ অলপ গৰম লাগিছে বা অলপ ঠাণ্ডা লাগিছে, কিন্তু আমি ক'ব পৰা নাই যে তাপমাত্ৰাটো কিমান, সেই গোটেই তিনিখিনি পানীৰ তাপমাত্ৰা কিমান। সেইকাৰণে এই প্ৰজ্ঞান বোলা ল'ৰাজনে কি কৰিলে, ক'লে যে সি মোৰ বাওঁ হাতে কৈছে যে চি পাত্ৰৰ পানীখিনি গৰম আৰু সোঁ হাতখনে কৈছে যে একেখিনি পানী চেঁচা। এতিয়া মই কি সিদ্ধান্ত ল'ম বাৰু? সেই প্ৰকৃত সিদ্ধান্ত ল'বলৈ হ'লে বা যিকোনো এটা বস্তুৰ প্ৰকৃত তাপমাত্ৰা জানিবলৈ হ'লে আমি কিছুমান সঁজুলি ব্যৱহাৰ কৰিম। সেই সঁজুলিবোৰৰ নাম তাপমেটা, সঁজুলিবিধৰ নাম তাপমেটা বা থাৰ্মোমিটাৰ। তোমালোকে চাগে থাৰ্মোমিটাৰ বুলি ক'লেহে চিনি পাবা, বহুতে অসমীয়া নামটো নাজানে। তাপমেটা বা থাৰ্মোমিটাৰ, তাপমেটা বা ইংৰাজীত কয় থাৰ্মোমিটাৰ। থাৰ্মোমিটাৰ এই তাপমেটা বা থাৰ্মোমিটাৰ সহায়ত আমি এটা বস্তু কিমান ঠাণ্ডা, তাৰ তাপমাত্ৰা কিমান, সেই উষ্ণতাটো আমি জুখিব পাৰোঁ। অসমীয়াত যেনেকৈ তাপমেটা বা থাৰ্মোমিটাৰ বুলি লিখিব পাৰিছে, ইংৰাজীটো তাৰ প্ৰতিশব্দটো লিখিব পাৰিব লাগিব। তোমালোকে সেইটো বহীত টুকি ল'বা আৰু ক্লাছত যিখিনি বুজোৱা হৈছে প্ৰতিটো বস্তু নিজৰ বহীত টুকি টুকি সদায় ৰেগুলাৰ ক্লাছ কৰি যাবা, তেতিয়াহে বুজি পাবা দেই। এতিয়া চোৱা, এতিয়া ইয়াতে দিয়া আছে চোৱা, তেন্তে বস্তু এটাৰ ইটো কনফিউজ হৈ গ'ল, প্ৰজ্ঞান কনফিউজ হৈ গ'ল, সি কি কৰিব এতিয়া, কেনেকৈ ক'ব, সি অনুভৱ কৰিতো ক'ব নোৱাৰে। গতিকে যিকোনো বস্তু এটা গৰম নে ঠাণ্ডা আমি মাত্ৰ অনুভৱ কৰি খাই বা স্পৰ্শ কৰি আমি গম পাব নোৱাৰোঁ। তেন্তে এটা বস্তুৰ প্ৰকৃত উত্তাপ আমি কেনেকৈ নিৰ্ণয় কৰিম? বস্তু এটাৰ প্ৰকৃত উত্তাপ জানিবলৈ হ'লে তাৰ নিৰ্ভৰযোগ্য জোখটো হ'ব উষ্ণতা, আৰু তাপমেটা বা থাৰ্মোমিটাৰ নামৰ সঁজুলিৰ সহায়ত উষ্ণতা জোখা হয়। এতিয়া উষ্ণতাৰ জোখমাখ, উষ্ণতাটো আমি কেনেকৈ, উষ্ণতাৰ জোখমাখ আমি কেনেকৈ মানে উষ্ণতাটো ল'ম, তাৰমানে এটা বস্তু ঠাণ্ডা নে গৰম আমি কেনেকৈ জানিব পাৰিম, তাৰ এতিয়া পাঠ ল'ম, ৰিডিং কেনেকৈ ল'ম। এতিয়া তাপমেটা বা থাৰ্মোমিটাৰ দুবিধ আছে। প্ৰথমবিধ হৈছে জ্বৰ জোখা তাপমেটা। জ্বৰ জোখা তাপমেটা, জ্বৰ জোখা তাপমেটা ইংৰাজীত কয় ক্লিনিকেল থাৰ্মোমিটাৰ। ক্লিনিকেল থাৰ্মোমিটাৰ, ক্লিনিকত পায়, ক্লিনিক মানে হস্পিটেল, মেডিচিন ষ্ট'ৰ এইবোৰত পায়, গতিকে সেইটো হৈছে ক্লিনিকেল থাৰ্মোমিটাৰ, জ্বৰ জোখা তাপমেটা। আৰু ছেকেণ্ডটো হৈছে, আৰু এটা পাম, দুটা তাপমেটা আছে, পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ। পৰীক্ষাগাৰৰ তাপমাত্ৰা বা ইংৰাজীত কয় লেবৰেটৰী থাৰ্মোমিটাৰ। দুবিধ আছে। এতিয়া প্ৰথমতে আমি কি শিকিম, জ্বৰ জোখা তাপমাত্ৰা। জ্বৰ জোখা তাপমাত্ৰানো কি?
এতিয়া আমাৰ যেতিয়া জ্বৰ হয়, আজিকালি বাৰু জ্বৰ জুখিবলৈ তাপমেটাৰ বদলি বেলেগ এবিধ যন্ত্ৰ নহয়, সেইবিধো এটা তাপমেটাই হয়, কিন্তু কি কৰে সেইটো মুখৰ ভিতৰত ভৰাই নিদিয়ে। কিন্তু আগৰ দিনত যিটো, এতিয়াও আছে বাৰু, সেইটো আগৰ দিনত নহয়, এতিয়াও আছে, এইডাল অলপ পেঞ্চিলৰ নিচিনা হ'ব, এই পেঞ্চিলৰ নিচিনা থাৰ্মোমিটাৰডাল ব্যৱহাৰ কৰিছিলে জ্বৰ জুখিবলৈ, কিমান জ্বৰ হৈছে আমাৰ। আৰু ইয়াত মুখৰ ভিতৰত ভৰাই দিয়ে এইডাল। ইয়াৰ এতিয়া বস্তুটো কেনেকৈ বনায়, কি কৰে আমি পঢ়িম। এতিয়া যিহেতু আমি জ্বৰ জোখা তাপমেটাৰৰ কথা আজি পঢ়িম, গতিকে পৰীক্ষাগাৰ তাপমেটাৰটো আমি মোহাৰিলোঁ। এইটো জ্বৰ জোখা তাপমেটাৰডাল এনেকুৱা হ'ব, ৰাফলি এটা ছবিটো যদি আমি বনাই দিওঁ, পেঞ্চিলডালৰ নিচিনা হ'ব, আৰু এডাল কাঁচৰ হ'ব, চিচাৰ হয়, কাঁচৰ নলী হয় এডাল। আগফালৰ মূৰটো অলপ জোঙা থাকে আৰু এনেকৈ পিছফালে থাকে। আগফালৰ মূৰটো এইটো বাল্ব বুলি কয়, বাল্ব। এইখিনিতে এটা পাৰাৰ স্তম্ভ এটা থাকে। পাৰা হৈছে এবিধ জুলীয়া ধাতু, পাৰাৰ এটা স্তম্ভ থাকে। তাৰপৰা কি থাকে, ইয়াতে স্কেল এডাল থাকে, স্কেলডালত দাগ কটা থাকে, এনেকৈ ডাঙৰ ডাঙৰ দাগ কটা থাকে। দাগ কটা থাকিলেও কিন্তু দাগটো 35 ডিগ্ৰীৰ পৰা 42 ডিগ্ৰী চেলচিয়াছলৈকেহে থাকে। জ্বৰ জোখা তাপমেটাৰ যিডাল পৰিসৰ, স্কেলডালত আমাৰ কি থাকে, আমি যে স্কেল ব্যৱহাৰ কৰোঁ, এই স্কেলডালত 30 চেণ্টিমিটাৰ থাকে ডাঙৰ স্কেলত। আমি নিজে ব্যৱহাৰ কৰোঁ স্কুলত বা কিবা বনাবলৈ, তাতে ইয়াতো দাগ কটা থাকে। এইবোৰ দাগ ইয়াতো 1, 2, 3, 4 এনেকৈ চেণ্টিমিটাৰ দাগ কটা থাকে, বা সৰু সৰু দাগ কিছুমানো কটা থাকে। তাত 1ৰ পৰা থাকে, কিন্তু এই তাপমেটাৰ বা থাৰ্মোমিটাৰত কি থাকে, একদম ফাৰ্ষ্টৰটো 35 ডিগ্ৰী হ'ব, 5 ডিগ্ৰী চেলচিয়াছ, একদম শেষৰটো হ'ব তোমালোকৰ 42 ডিগ্ৰী চেলচিয়াছ, একক। এইটো বুজাই দিম মই বাৰু, এককটো কি। 35ৰ পৰা 42 ডিগ্ৰী চেলচিয়াছলৈকে তাৰ উষ্ণতা আমি জুখিব পাৰোঁ। কি কাৰণে ইমান সৰু পৰিসৰ তাৰ? আগৰখিনি কি 1 ডিগ্ৰী বা সেইফালে কি 44, 43 বা 100লৈকে কিয় নাথাকিলে? কাৰণটো হৈছে জ্বৰ জোখা তাপমেটাৰডাল অকল ক্লিনিকত বা ডক্তৰেহে ব্যৱহাৰ কৰে, বা আমাৰ জ্বৰ জুখিবলৈহে ব্যৱহাৰ হয়। যিহেতু মানুহৰ শৰীৰৰ যিটো স্বাভাৱিক উষ্ণতা, সুস্থ মানুহ এজনৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা সদায় 37 ডিগ্ৰী চেলচিয়াছ, 37 ডিগ্ৰী চেলচিয়াছ। গতিকে জ্বৰ জুখিবলৈ আমাৰ উষ্ণতাটো খুব বেছি, আমাৰ জ্বৰ হ'বলৈ হ'লে 42 বা তাতকৈ কম, 38, 39 এনেকুৱা হ'ব। বা আমাৰ যদি এনেই কিছুমান বেছি আমাৰ অকণমান গাটো বেয়া হৈ আছে, তেতিয়া 35তকৈ অলপমানহে কমি যাব, বা 35তকৈ নকমে, 37তকৈ অলপ কমিব, বা 35ৰ ওচৰা ওচৰিকৈ হ'ব। তো এনেকৈ কিছুমান দাগ কটা থাকে, মাজত সৰু সৰু দাগ কিছুমান কটা থাকে, এনেকৈ স্কেলডালৰ নিচিনাই। এতিয়া হয় কি, কেনেকৈ পাছ ল'ব লাগে, পাৰাৰ যে যিটো স্তম্ভ আছে, লিকুইড যিটো জুলীয়া পাৰা বুলি কয়, সেই স্তম্ভটো এনেকৈ থাকিব। আমি ব্যৱহাৰ কৰাৰ আগতে সদায় কি কৰিব লাগিব, এইকেইটা মন দিব লাগিব। ইয়াতে লিখা আছে আমি কেনেকৈ ব্যৱহাৰ কৰিম। আমি সদায় এণ্টিছেপ্টিক দ্ৰৱৰে ধুই ল'ব লাগিব তাপমেটাৰটো, এণ্টিছেপ্টিক দ্ৰৱৰে ধুই ল'ব লাগিব বা জোকাৰি ল'ব লাগিব, একদম ভালকৈ তাক চাফা কৰি ল'ব লাগিব। যিহেতু কি হয়, সেইডালত কিবা কিবি বিভিন্ন ধৰণৰ বীজাণু লাগি থাকিব পাৰে, বা এজনৰ মুখত দিয়াৰ পিছত অন্য এজনলৈতো ডাইৰেক্ট এটা ব্যৱহাৰ কৰিব নোৱাৰোঁ, আমি ধুই ল'ব লাগিব, এণ্টিছেপ্টিক দ্ৰৱ ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত কি কৰিব লাগিব, ব্যৱহাৰ কৰাৰ পূৰ্বে তাপমেটাৰ পাৰাটো, যিটো পাৰা আছে 35 ডিগ্ৰীৰ তলত থকাটো নিশ্চিত কৰিব লাগিব। তাৰমানে এই পাৰাখিনি 35ৰ ইমানখিনিত থাকিব লাগিব। এয়ালৈকে থাকিলে আমি অকণমান জোকাৰি লৈ অলপ দেৰি ৱেইট কৰিব লাগিব, চাব লাগিব মানে দেই, ইমানখিনিলৈকে থাকিব লাগিব। তাৰপিছত অন্তিম অংশ, এই অন্তিম অংশটো চাই মেলিহে, অন্তিম অংশ দৃষ্টিৰেখাত লৈহে তাপমেটাৰ পাঠ ল'ব লাগিব। আৰু তাপমেটাৰ সযতনে ব্যৱহাৰ কৰিব লাগে। যিহেতু এডাল কাঁচৰ হয়, এইটো কাঁচৰ নলী, এডাল চিচাৰ হয়, ক'ৰবাত লাগিলে ভাঙি যোৱাৰো সম্ভাৱনা আছে। আৰু আমি কেতিয়াও এই মুখত নধৰোঁ, আমি সেই পিছফালে ধৰিম। এইখিনি আমি মুখৰ ভিতৰত জিভাৰ তলত ভৰাইহে থ'ম। আমাৰ জিভাৰ তলত যিটো উষ্ণতা, শৰীৰৰ উষ্ণতাটো গম পাই যাম। আৰু আমাৰ যদি একো বেমাৰ নাথাকে, মানুহৰ যদি একো বেমাৰ নহয়, সুস্থ হৈ থাকে, সেই মানুহজনৰ শৰীৰৰ উষ্ণতাটো সদায় কি হ'ব, 37 ডিগ্ৰী চেলচিয়াছ থাকিব। এতিয়া ইয়াতে দিয়া আছে, তোমালোকে পঢ়ি চাবা এইখিনি মই যিখিনি ক'লোঁ।
জ্বৰ জোখা তাপমেটাৰ বা ক্লিনিকেল থাৰ্মোমিটাৰ ইংৰাজীত যিটো কয়। এতিয়া তোমাৰ আছেনে নাই সুধিছে। যদি নাই, কাৰোবাৰ যদি আছে এনেকুৱা এডাল চাব পাৰা তোমালোকে। ইয়াত এই স্কেলডাল অলপ ডাঙৰকৈ ইয়াত দেখাই দিয়া হৈছে 35, 36, 37, 38। 37টো কি কাৰণে ৰঙা আস্তানা হৈছে, যিহেতু মানুহৰ শৰীৰৰ উষ্ণতাটো 37 হয়, সেইকাৰণে। ইয়াতে দিয়া আছে এটা বাল্ব লাগি থাকে বুলি, সেই বাল্বটোই মূৰৰ বাল্বটো এইটো বাল্বটো, আৰু বাল্বটো পাৰাৰে পূৰ্ণ হৈ থাকে, এইখিনি পাৰা থাকে ইয়াতে। তাৰপিছত এতিয়া যদি মুখত ভৰাই দিওঁ, ৰিডিং কেনেকৈ ল'ম আমি চোৱা। তাপমেটাৰ পাঠ এইখিনি ক্ৰিয়াকলাপ 4.2টো মই ইয়াতে বুজাই দিছোঁ। কেনেকৈ পাঠ ল'বা, তাৰমানে জুখিবা কেনেকৈ, কি কৰিম আমি। প্ৰথম কথা আমি এইডাল ধুই ল'ম। কিহেৰে ধুই ল'ম? এণ্টিছেপ্টিক দ্ৰৱ ব্যৱহাৰ কৰি। এণ্টিছেপ্টিক দ্ৰৱ ব্যৱহাৰ কৰি এডাল ধুই ল'ম, জোকাৰি ল'ম। তাৰপৰা ভালকৈ চাম যে পাৰাৰ স্তম্ভটো 35ৰ পৰা তলত আছে। তাৰপিছত কি কৰিম, জিভাৰ তলত ভৰাই দিম, জিভাৰ তলত অলপ সোমোৱাই দিম আৰু অলপ সময় ৰাখিম। 1 মিনিটমান, অন্ততঃ 1 মিনিটমান আমি তাক ৰাখিম জিভাৰ তলত সোমোৱাই। এই মূৰৰ অংশটো ইমানখিনিলৈকে, যিমানখিনি আৰু ভিতৰৰ ফালে সোমোৱাই দিম। তাৰপিছতে কি কৰিম, আমি উলিয়াই আনি চাম কি হৈছে। যদি আমাৰ একো বেমাৰ নহয়, তেনেহ'লে এই পাৰা যে স্তম্ভডাল দেখিছা, পাৰাৰ স্তম্ভটো ৰঙাকৈ গৈ পেলাই ধুনীয়াকৈ 35, 36, 37তে ৰৈ যাব। তাৰমানে আমাৰ একো জ্বৰ চৰ নাই, মানে আমাৰ মানে নৰ্মেল টেম্পাৰেচাৰ, আমাৰ ভাল হৈ আছে গাটো। এই স্কেলডালত কি হ'ব, ৰঙা আঁচডাল গৈ পেলাই ইয়াতে ৰখি যাব, ৰঙাখিনি গৈ পেলাই ইয়াতে ৰখি যাব। স্কেলডাল স্কেলভাগে থাকিব, কিন্তু পাৰাৰ স্তম্ভটো গৈ 37ত ৰখি যাব। যদি আমাৰ বেমাৰ চেমাৰ হৈছে 38 হ'ব পাৰে বা ইয়াতকৈ বেছি হ'ব পাৰে। এতিয়া এইখিনি বস্তু যদি মই অলপ ইয়াতে স্কেলডাল অলপ ডাঙৰকৈ যদি বুজাই দিওঁ, এইখিনি 36, এইখিনি 37 ডিগ্ৰী চেলচিয়াছ। এতিয়া সৰু সৰু দাগ মাজত যে কটা আছে সেইখিনি হয় এইখিনি। এতিয়া পাৰাৰ স্তম্ভটো গৈ 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 স্কেলডালৰ ক'ত ৰখিব, 37ত যদি ৰখিলে তো আমি গম পাম আমাৰ উষ্ণতাটো 37 ডিগ্ৰী। এতিয়া যদি 37 ডিগ্ৰী নহয় বোলে, আমাৰ উষ্ণতাটো কি হ'ল 36ৰ পৰা এইখিনিতে আছে, তেতিয়া আমি কি ক'ম, 36.1 ডিগ্ৰী চেলচিয়াছ বুলি ক'ম। যিহেতু 5 ঘৰ আছে, আমি ইয়াৰ পৰা ইয়ালৈকে 1 ডিগ্ৰী চেলচিয়াছ, ইয়াৰ পৰা ইয়ালৈ এইখিনি 1 ডিগ্ৰী, এইখিনি 1 ডিগ্ৰী, 1 ডিগ্ৰী 1 ডিগ্ৰীকৈ মানে বাঢ়ি গৈছে। যেনেকৈ স্কেলডালতো তোমালোকৰ 1 চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰকৈ বাঢ়ি থাকে, সেই তাতো 1 ডিগ্ৰী 1 ডিগ্ৰীকৈ লৈ থাকে। এটা ঘৰ তাৰমানে 1 ডিগ্ৰী। 1 ডিগ্ৰীৰ মাজত আকৌ 5টামান যদি ঘৰ আছে, আৰু যদি পাৰাৰ স্তম্ভটো এই ইয়াত গৈ ৰখি দিছে, তেনেহ'লে এইখিনিয়ে যদি 1 ডিগ্ৰী সূচায়, এইখিনিয়ে যদি